ৰানিং আবেলি নিজৰ স্বাস্থ্য ভালে থকাৰ কাৰণে বৰ্তমান চলি আছে ৰানিং। বহুতেই ভাবিব চাকৰি পোৱাৰ পিছতনো কিয় দৌৰি থাকিব লাগে, হয়নে নহয়? য়েছ। কিন্তু চাকৰি পোৱাৰ পিছত এইকাৰণেই দৌৰি থাকিব লাগে যাতে নিজৰ বডিযোৰ পিন্ধিলে ফিটিং আহে, অভাৰ চাইজৰ নহয়, যাতে আমি পিছত যোনবিলাক নতুন নতুন ভৰ্তি হ'ব সিহঁত ভৰ্তি হ'লে আমি যাতে ৰিগ্ৰেট ফিল কৰিব নালাগে এটা টাইমত আমাৰো বডিটো এনেকুৱা আছিলে। তো জয় হিন্দ, সকলোকে আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৈ আছিল মানে SSC-GDৰ কিবা ৰানিঙৰ টিপছ দিবৰ কাৰণে, কাৰণ 1 মে'ৰ পৰা SSC-GDৰ ফিজিকেল আছে। তো সেইকাৰণে আমি ৰানিং কৰি আছোঁ, আমি দুইটা। এইপিনে আছে সীমান্ত আৰু এইপিনে আছোঁ মই। তো বৰ্তমান আমি 3 কিলোমিটাৰ ৰানিং কৰিলোঁ। তো মানে এটা ষ্টেপতে ৰানিং কৰি আছোঁ, আমাৰ ন' কম্পিটিশ্যন, জাষ্ট নিজৰ ফিটনেছটো ফিটৰ কাৰণে। ট্ৰেকটো কমপ্লিট কৰি লওঁ, ট্ৰেকটো কমপ্লিট কৰি পেলাই ফিজিকেল কেনেকৈ কৰিব লাগে তাৰ ওপৰত কৈ আছোঁ। কমপ্লিট ৰানিং ট্ৰেক পূৰা কমপ্লিট। আগতে আমি দৌৰিছিলোঁ আমাৰ ফিল্ডত দৌৰিছিলোঁ, কিন্তু বৰ্তমান ৰাস্তাত এইকাৰণে দৌৰিছোঁ, ৰাস্তাটো আগতকৈ বহুত ভাল হয়। আমি যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ তেতিয়া ৰাস্তাটো শিলগুটি আছিলে আৰু ভৰিৰ অলপমান প্ৰব্লেম হৈ যায়। তো সেইকাৰণে এতিয়া ফিল্ডত আৰু অকস্মাত নতুনকৈ ক'ত কি খাল আছে চিনাকি নহয়, অচিনাকি যেতিয়া, তো ৰাস্তাত দৌৰিবলৈ ভাল, ৰাস্তাটো প্লেইন। তো সেইকাৰণে তো কমপ্লিট হৈ যোৱাৰ পিছত ৰানিং কৰিলে লক্ষ্য কৰিব জোতা পিন্ধি দৌৰিব, নিজৰ ছেফটিটো ফাৰ্ষ্ট, জোতা পিন্ধি দৌৰিলে। তো সেইটো কথাটো। বাকী এতিয়া ষ্টাৰ্ট কৰিম 5 কিলোমিটাৰ ৰানিং কেনেকৈ কৰিব, কাৰণ ৰানিং আহি আছে। বহুতে সুধি আছে খটখটিত কেনেকুৱা হয় আৰু তেজপুৰ লখৰাত কেনেকুৱা হয় ফিল্ডখন। লখৰাৰ ফিল্ডখন বহুত ধুনীয়া, আৰু খটখটিৰ এতিয়া যোনটো ৰোড ট্ৰেক বনাইছে কেণ্টিনৰ হৈ পেৰেড গ্ৰাউণ্ডৰ সেনেকৈ হৈ এটা চক্কৰ নহয় 4টা চক্কৰ লাগিব, 4টা চক্কৰ হ'ব। সেইটোত 4টা চক্কৰ হয়, গ্ৰাউণ্ডত একপাক দৌৰিব দিব চাগে। ফুল্লি মানে ইনফৰ্মেশ্যন এইটো কিহৰ কাৰণে, তাতে মই ট্ৰেইনিং কৰা খটখটিত, তো সেইটো কথাটো। আৰু লখৰাত ৰাস্তাত দিব, কেম্পৰ বাহিৰত দৌৰাব, তো বহুতেই ভাল। তো যোনে প্ৰিপেয়াৰ কৰি আছে, যাৰ মানে এতিয়া লগভগ লৈ আছে 22 মিনিটৰ পৰা 20 মিনিটৰ ভিতৰত, টেনশ্যন ফ্ৰী হৈ থাকা, ধুনীয়াকৈ দৌৰা, আৰু বেষ্ট অফ লাক মোৰ পিনৰ পৰা, যাতে ভালকৈ দৌৰি এজন দেশ সুৰক্ষা কৰ্মী। তো এই ব্যৱস্থাটোত মানে কি আৰু নিজৰ 5 কিলোমিটাৰটো কেনেকৈ দৌৰিবা। প্ৰথম যদি বেছি ভিৰ হয়, আগৰ লাগি গৈছে আজি। কি কৰিলা তুমি? পুছআপছ মাৰিলা, পুছআপ ছাইড জাম্প, আৰু এইবিলাক নৰ্মেল পুছআপ ছাইড জাম্প, এইবিলাক কৰিবই লাগে। ৰানিং কৰি অহাৰ পিছত বডিটো গৰম হৈ থাকে নহয়, যিমান এক্টিভিটিজ কৰিব পাৰা তেতিয়া পুছআপছ, ছাইড জাম্প, তাৰপিছত উপৰটালি চেঞ্জ, সেইবিলাক আমাৰ ফৌজৰ ভাষাত হয়, কিন্তু ছাইড জাম্প বুলি কয়। ছাইড জাম্প, প্লাংক, বডিটো মানে ৰানিং কৰি অহাৰ পিছত হাওঁফাওঁটো এনেকুৱা পাম্প বহুত হয়। তো সেইকাৰণে হাওঁফাওঁটোৰ যোনটো শ্বাস গতি বুলি কয়, উশাহ লওঁ যে আমি, উশাহ নিশাহ লওঁ, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে একদম ৰানিং কৰি আহি লগত 10টা 15টা যিমান পুছআপছ মাৰিব পাৰা, মাৰি ল'লে মানে কি হয়, উশাহটো কণ্ট্ৰলত আহে নিজৰ। 1 নম্বৰ টিপছ। 2 নম্বৰ ৰানিঙৰ টিপছটো হ'ল এনেকুৱা ধৰণৰ, যদি বহুত ভিৰ থাকে তো তেনেহ'লে তুমি প্ৰথমে লগভগ 500 মিটাৰমান তুমি শ্বুট মাৰি ওলাই যোৱা, কাৰণ ভিৰৰ পৰা হাত সাৰিবলৈ। তাৰপিছত নিজৰ ষ্টেপত দৌৰা 1.5 কিলোমিটাৰমান, তাৰপিছত লাহে ষ্টেপটো বঢ়োৱা। যদি ৰাউণ্ড হয় নিজে গম পাবা নহয়, কেইটা চক্কৰ মাৰিব কয়, কাৰণ ইনফৰ্মেশ্যন গাইডটো কৰিয়ে দিব, কোনেও কাকো গাইড নকৰাকৈ ক'তো ৰানিং কৰিব নিদিয়ে। তাৰপিছত আৰু যাৰ খটখটিত আছে ৰানিং, বহুতো প্ৰথম নিউ কামাৰ্ছ থাকে নহয়, বিগিনিয়াৰ, তো কেনেকৈ যাব লাগিব ব্যৱস্থাটো কৈ দিছোঁ। ট্ৰেইন ধৰিলা, ডিমাপুৰ ষ্টেচনত নামিলা, তাৰপিছত আছাম গেট যাবা। আছাম গেটলৈ কিমানমান লয় বাৰু আছাম গেটলৈ? 10 টকামান লয় নেকি? 10 টকা লয়। 10 টকাত এতিয়াৰ দিনত টেম্পো দি আছাম গেটলৈ যাবা। আছাম গেটৰ পৰা আৰু নেক্সট নেপালী বস্তি বুলি কয় খটখটিৰ যোনটো, তালৈকে টেম্পো মানে লাগিয়ে থাকে এভেইলেবল। ৰানিং কৰিলে নে? ভেৰি গুড। নিজৰ স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে ৰানিং কৰিব লাগে, হয়নে নহয়? তাৰপিছত লখৰাৰটো আৰু জানেই, লখৰাত তুমি গৈছানে?
লখৰাত গাড়ী পোৱাই যায় ডাইৰেক্ট গাড়ীয়ে পোৱা যায় বিভিন্ন ধৰণৰ ট্ৰেভেলাৰ গৈ থাকে তেনেকুৱা ধৰণৰ কথা তাৰপিছত আৰু বাকী কোনটো পইণ্টত আছে 9 মাইলৰ কথাটো ক'বই নালাগে গুৱাহাটী আমাৰ এইটো ছাইডৰ পৰা ডাইৰেক্ট গ'লে ৰাস্তাৰ কাষতেই থাকে আৰু সিটো ছাইডৰ পৰা আহিলে মানে খানাপাৰাৰ পৰা টেম্পু মেজিক তেনেকৈ লাগি থাকে তাৰপিছত ৰানিঙৰ 2 কিলোমিটাৰমান দৌৰিলা ধুনীয়াকৈ লাষ্টৰ 1 কিলোমিটাৰ এনেকুৱা কৰিবা অনলি ফ'কাছ অন ইয়ৰ গ'ল তোমাক বডিযোৰ লাগে দেশ সেৱা কৰিবৰ কাৰণে লাগে আৰু ইমান দিন দৌৰি আছা এনেকৈ যে দৌৰি আছে কিমানে দৌৰি আছে কিমানৰ সপোন হয়নে কিমানে বিহুৰ দিনাখন ইণ্টাৰভিউ থাকে ঘৰত কিবা এটা ফাংচন আছে তেওঁ ইণ্টাৰভিউ দিব গৈছে ত্যাগ কিহৰ কাৰণে ত্যাগ চাকৰিটোৰ কাৰণে কিবা এটা কৰা নিজৰ ঘৰখনক মানে বেলেগ এটা এতিয়া যিটো পৰ্যায়ত আছে বেলেগ এটা পৰ্যায়ত দেখা পোৱাৰ কাৰণে দৌৰে দেশ সেৱা হৈ থাকিব নিজৰ সুৰক্ষা প্ৰথমে তাৰপিছত দেশ সেৱা হয়নে নহয় নিজৰ সুৰক্ষাটো প্ৰথমে ভাল লাগিছে তাৰপিছত আৰু থাৰ্ড পূৰা দৌৰি দিবা একদম লাষ্টত নিজৰ যি জান এৰি দিবা হয়নে নহয় কাৰণ অপৰচুনিটি চান্স তোমাৰ ইমানৰ মাজত কিমানৰ ভিতৰত তোমাক ৰানিং কৰিবলৈ তুমি সুযোগকণ পাইছা তো সেইটো ভাবিবা মানে ডেডিকেশ্যন আৰু পূৰা দি দিবা সেইদিনা বুলি কয় যে একদম আগ লগা দিনা উছ দিন যায় ঠিক আছে তাৰপিছত আৰু বাকী বেষ্ট অফ লাক এনেকৈ দৌৰিবা যদি এতিয়া প্ৰিপেৰেশ্যন আৰু এতিয়াতো কম সময় আছে বাকী স্বাস্থ্যটোৰ প্ৰতি ধ্যান দিবা এতিয়া কাৰণ কি হয় ৰানিংটো আহি আছে সন্মুখত অকস্মাত যদি ভৰিৰ মোচোকা খাই গ'লা সপোন শেষ এইবিলাক বহুত সাৱধান এতিয়া আমাৰ উৎসৱ পাৰ্বণ বহুতো বিহু ফাংচন আছে ৰাতি বেছিলৈকে টোপনি ক্ষতি নকৰিবা ঠিক আছে ৰাতিপুৱা সোনকালে নিজৰ যিটো লিমিটত শুই উঠা সেইটো লিমিটতে শুই উঠিবা কেতিয়াবা এদিন ফাংচন চাই পেলাই কিন্তু ৰেষ্টটো কিন্তু এইকেইদিন বহুত জৰুৰী কাৰণ অকস্মাত যদি ফাংচন যাবলৈ বেলেগে আহি কিবা এটা কৰি যাব তুমি কিবা নকৰিবা ঠিক আছে মই বাওঁহাতে দিয়ে গৈ আছোঁ কোনোবাই সোঁহাতে দি আহি তোমাক খুন্দা মাৰি থৈ যাব তেতিয়া কি কৰিবা হয়নে নহয় তো হ'ব লগা থাকিলে ঘৰত থাকিলেও হ'ব কিন্তু নিজে সাৱধানেই মৰণ নাই হয়নে নহয় সেইটো কথাটো কাৰণ আৰু ভাত বনাই থৈ দিলে তুমি নিজে খাব লাগিব হয়নে নহয় তোমাক কোনেও খুৱাই নিদিয়ে নহয় তো ঠিক ভাত বনোৱা হৈ আছে নিজে হাতখনে দি লৈ পেলাই খাবগৈ লাগে তো সেইটো কথাটো বাকী আৰু বেছি কথা কৈ নাথাকোঁ লেকচাৰ দিয়া হ'ব বহুত তো সেইটোৱে ক'লোঁ মানে কমেণ্টত বহুতেই কৈ আছিলে ফিজিকেলৰ ওপৰত ৰানিঙৰ ওপৰত কেনেকুৱা আৰু খটখটিত যাৰ আছে বেষ্ট অফ লাক লখৰাত যাৰ আছে বেষ্ট অফ লাক নিজৰ গ'ল এচিভ কৰা তোমালোককো আমি বিচাৰোঁ আমাৰ মানে ভাল লাগে ন আমি মানে বেলেগৰ লগত ডিউটি কৰি আমাৰ নতুন প্ৰজন্মৰ লগত যদি ডিউটি কৰা যায় সেইটো মানে বেলেগ আৰু কম্বিনেশ্যনটো তো যুৱ শক্তি যোনটো হয় এতিয়াতো এজেড মানুহো আছে আৰু একো নাই এজেডৰ পৰা এক্সপিৰিয়েঞ্চ আৰু নতুনৰ পৰা পাৱাৰ এক্সপিৰিয়েঞ্চ আৰু পাৱাৰ লগ লাগিলে কম্বো এইটো বেলেগ পাৱাৰ হয় তো ইয়াকে কৈ আজি দৌৰিলোঁ ভিডিঅ' এটাও বনাই দিলোঁ আপোনালোকৰ কাৰণে তোমালোকৰ কাৰণে যদি ঘৰৰ কোনোবা গাৰ্জেণ্টে চাই আছে তো অলপমান ইনফৰমেশ্যন দি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মানে এক্সপিৰিয়েঞ্চৰ পৰা ক'লোঁ কোনো ৰুমৰ ভিতৰত থাকি গ্ৰাউণ্ডত থাকি মানে নহয় নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'লোঁ তো থেংক ইউ যদি ভিডিঅ'টো এইখিনিলৈকে চালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইনফৰমেশ্যন বুলি ভাবিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ ঘৰৰ কোনোবা ভাই ভণ্টি যোনেই নহওক পায় ভিডিঅ'টো তো আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক জয় হিন্দ জয় অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম